নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ চাহৰ লগত খাবৰ কাৰণে নাৰিকলৰ পিঠা বনাইছোঁ। নহ'লে ভিডিঅ'টি চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। আজি আকৌ নাৰিকল পিঠা বৰা চাউলৰ এতিয়া গুড়ি কৰি ল'ম মিক্সিত। তাৰপিছত নাৰিকলৰ গুড়ি ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ মই আধা কিলো। নাৰিকল পোৱাই নাযায়, সেইকাৰণে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈ আহিছোঁ। এতিয়া মই এইটো কাটি গুড় মিক্স কৰি বনাম, চাই থাকিব। এতিয়া মই এই গুড় কাটি মিক্স কৰি ল'ম। খুব ধুনীয়া গুড়, এনেকৈ ৰুকি ৰুকি ল'ব লাগিব। লৈ লওঁ, তাৰপিছত দেখুৱাম। মিঠাই খুবেই ধুনীয়া গুড় মিঠাই। এতিয়া মই এইখিনি সানি ল'ম। সানি লওঁ। পিঠা বনালোঁ। এনেই মাজে মাজে চাহৰ লগত খাবৰ কাৰণে, সদায় বিস্কুট খাবলৈ মন নাযায়, তাৰ কাৰণে বনাই থাকোঁ মই পিঠা। পিঠা থাকেই আৰু মোৰ তাত। খুব ধুনীয়া নাৰিকল মানে নাৰিকলৰ গুড়িখিনি ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। ইমান দাম, সেইকাৰণে এনেকুৱা নাৰিকলে আনিলোঁ, গুড়ি নাৰিকল, শুকান। ইমান ধুনীয়া হৈছে পিঠা। এইটো পিঠা বনায়ে ভাল লাগে। এয়া হৈ গ'ল মোৰ ধুনীয়া ধুনীয়া নাৰিকলৰ পিঠা, দীঘল দীঘল। কেনেকুৱা লাগিছে ভিডিঅ'টি চাই জনাব। ধন্যবাদ।